আজি আমি জানো আহকচোন আপোনাৰ গাড়ীৰ টায়াৰৰ কাষত লিখা সংখ্যাবোৰৰ অৰ্থ কি। এই সংখ্যাবোৰে আপোনাৰ টায়াৰৰ পৰিচয়, যিবোৰ নিৰাপদ ড্ৰাইভিঙৰ বাবে অতি গুৰুত্বপূৰ্ণ। আৰম্ভ কৰাৰ আগতে এটা কথা মনত ৰাখিব, আপোনাৰ গাড়ীৰ বাবে সঠিক টায়াৰ স্পেচিফিকেশ্যন সদায় মাৰুতি চুজুকি অনাৰ্ছ মেনুৱেল আৰু ড্ৰাইভাৰ্ছ ড'ৰৰ ভিতৰত থকা বি পিলাৰ ষ্টিকাৰত দিয়া থাকে। গাড়ীৰ ভাল পাৰফৰ্মেন্স আৰু ছেফটিৰ বাবে সদায় সেই স্পেচিফিকেশ্যন অনুসৰি টায়াৰ ব্যৱহাৰ কৰক। এতিয়া আহকচোন 215/60R70 স্পেচিফিকেশ্যনটোৰ অৰ্থ বুজি লওঁ। 215 বুলিলে টায়াৰৰ প্ৰস্থ বুজায়, যি মিলিমিটাৰত দিয়া থাকে। 60 হৈছে এক্সপেক্ট ৰেচিঅ', অৰ্থাৎ টায়াৰৰ ছাইড ৱালৰ উচ্চতা টায়াৰৰ প্ৰস্থৰ কিমান শতাংশ সেয়া বুজায়। আৰৰ অৰ্থ হৈছে ৰেডিয়েল টায়াৰ, যিটো বৰ্তমান আটাইতকৈ সাধাৰণ টায়াৰ টাইপ। আৰু 17 হৈছে হুইল ডায়ামিটাৰ, যি ইঞ্চত দিয়া থাকে। এইটো আপোনাৰ ৰিমৰ চাইজৰ সৈতে মিলিবই লাগিব। ইয়াৰ পিছত আহে ছাৰ্ভিচ ডেছক্ৰিপশ্যন, যেনে 96H। 96 হৈছে লোড ইণ্ডেক্স। ইয়াৰ দ্বাৰা এটা টায়াৰে সুৰক্ষিতভাৱে কিমান ওজন বহন কৰিব পাৰে সেয়া বুজায়। মেনুফেকচাৰাৰে পৰামৰ্শ দিয়া লোড ইণ্ডেক্সতকৈ কম ইণ্ডেক্স থকা টায়াৰ ব্যৱহাৰ কৰাটো একেবাৰেই সুৰক্ষিত নহয়। শেষৰ H হৈছে স্পীড ৰেটিং। ইয়াৰ অৰ্থ হৈছে টায়াৰটোৱে সুৰক্ষিতভাৱে সৰ্বাধিক কিমান গতিত চলিব পাৰে। পৰামৰ্শ দিয়া স্পীড ৰেটিঙতকৈ কম ৰেটিং থকা টায়াৰ ব্যৱহাৰ কৰিলে গাড়ীৰ পাৰফৰ্মেন্স আৰু ছেফটি দুয়োটাই প্ৰভাৱিত হ'ব পাৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, অনাৰ্ছ মেনুৱেলত উল্লেখ কৰা স্পেচিফিকেশ্যনৰ সৈতে নিমিলা টায়াৰ ব্যৱহাৰ কৰিলে ABS অৰ্থাৎ এণ্টি লক ব্ৰেকিং ছিষ্টেম আৰু ESP ইলেক্ট্ৰনিক ষ্টেবিলিটি প্ৰগ্ৰামৰ দৰে ছেফটি ফিচাৰ্ছসমূহ সঠিকভাৱে কাম নকৰিবও পাৰে। ইয়াৰ লগতে ফিউৱেল এফিচিয়েঞ্চি কমিব পাৰে আৰু ৱাৰেণ্টিতো প্ৰভাৱ পৰিব পাৰে। টায়াৰৰ স্পেচিফিকেশ্যন বুজি পালে আপুনি নিজৰ গাড়ীৰ বাবে সঠিক টায়াৰ বাছি ল'ব পাৰিব, যাৰ ফলত ছেফটি, কমফৰ্ট আৰু পাৰফৰ্মেন্স সকলো বজাই থাকিব। আমি আপোনাৰ সহায়ৰ বাবে সদায় আছো। আজিলৈ ইমানেই। অহা সপ্তাহত আমি আকৌ আহিম আপোনালোকৰ ওচৰলৈ অন্য এটি ভিডিঅ' লৈ। তেতিয়ালৈ ফেক্টফুল ফ্ৰাইডেজৰ সৈতে জড়িত হৈ থাকক।